অফিচৰ কামহে কৰি আছোঁ। এতিয়া চব অনলাইন হৈ গৈছে। মই এতিয়া কিমান অসুবিধা পাইছোঁ তুমি জানা নেকি? এই চুমুকনৰ কাৰণে ধৰিবই নাপাওঁ মোবাইলটো। কি পাবজি ডাবজি বাবুল চুটাৰ কাবুল চুটাৰ খেলি থাকে। সেই মোৰ ল'ৰাটোৰ কথা এনে মিছাকৈ লগাই নাথাকিব হওঁ। ই মোবাইলটোৱে ধৰিব নাপায়। মা মই মোবাইলটোৱে ধৰিব নাপাওঁ। আগতে যিখনো পাইছিলোঁ সেইখনো এতিয়া নাপাওঁ। হেৰি আজি আমাৰ ঘৰত মহিলা মিটিং আহিব। আপুনি সোনকালে গৈ পিনি চাহপাত আৰু চেনি লৈ আহোঁগৈ। হেৰি তোমালোকেও আমাৰ ঘৰত কিয় পাতিছানো? বেলেগৰ ঘৰত মিটিং পাতিব লাগে। এতিয়া ইমান টকা খৰচ হ'ব, চাহপাত আনিব লাগিব, চেনি আনিব লাগিব আৰু কি আনিব লাগিব আৰু। হেৰি গাখীৰো আনিবচোন। সেই গাখীৰ চাহ খুৱাব নালাগে, লাল চাহ খুৱাই দিবি। সিহঁতে কি ক'বনো মোক? এই ক'ব যে বিমলা বাইদেউ ইমান চিল্পচ, আমাক লাল চাহে খুৱাইছে। সিহঁতৰ ঘৰত গ'লে ইমান ধুনীয়া ধুনীয়া মিঠাই খুৱায়। আপুনি সোনকালে যাওক। আৰু কি আনিব লাগিব সোনকালে কৈ দিয়া। দেউতা আজি খুৰমা আনিবাচোন, চাহৰ লগত খাবলৈ মজা লাগে। আৰু দেউতা ভুজিয়াও লৈ আহিবা। আঐ জীয়েৰে মাকে পুতেকে খামুচি ধৰিছে আজি টকা বহুত খৰচ হ'ব মোৰ। হেৰি আপুনি ইমান চিপচ হ'ব নালাগে ন। সোনকালে গৈ পিনি মিঠাই লৈ আহোঁগৈ যাওক। মই যাওঁ। মা আজি কিহৰ মিটিংনো? মা আজি কি হ'বনো? আজি আমি পিকনিক খোৱা নাই ন বহুত দিন ধৰি, এবছৰ হৈ গ'ল আৰু। সেইটোকে আৰু মিটিং কৰিম, পিকনিক খাব যাম বুলি। মজা হ'ব ন, বহুত দিন পিকনিক খোৱা নাই। পিকনিক খাব যাম। চুমু ইমান ডাঙৰকৈ জঁপিয়াব নালাগে নহয়, হাত ভৰি ভাঙি থাকিব। তাৰপিছত বেলেগে কি ক'ব, মায়ে চাগে মাৰি মাৰি হাত ভৰি ভাঙি দিছে। হ'ব তহঁতে এতিয়া যা, গা পা ধুই ৰেডি হ'গে। মা গা ধুব নালাগে না। গা ধুগে যা, আমাৰ ৰিংকি মাককো মাতিছোঁ। ৰিংকিও আহিব নেকি? চালানে মা, ৰিংকিৰ কথা শুনিলেই আৰু গা ধুবলৈ ধৰিলে। এনেতো ইয়াক কিমান ক'ব লাগে, গা ধুগে যা। এতিয়া ৰিংকিৰ কথা শুনিলেই আৰু গা ধুব গ'ল। যা এতিয়া তয়ো গা ধুগে। অ'কে মা। আজি যদি গান গাব দিয়ে আমি কি গান গাম? বিমলা বাইদেউ ঘৰত আছেনে? আছোঁ আহক। আহিলে আপোনালোকে? আহিলোঁ। ভালনে বিমলা বাইদেউ? ভাল আছোঁ। আপোনালোকে ভালনে? ভাল। পিছে খালগুলি বাইদেউ আপুনি কেনেকুৱা পালে আমাৰ ৰাস্তাটো? বাৰিষা কালত বোকাই হয়। পিছে ভণ্টি তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী ৰিংকি বৰা। পিছে বিমলা বাইদেউ মুনুকণ আৰু চুমুকণ ক'ত? সিহঁতৰ মাতক আকৌ, সিহঁতে গ'লেহে আমি ভালকৈ আলোচনা কৰিব পাৰিম। মাতি আছোঁ, সিহঁতে গা ধুব গৈছিলে। চুমুকণ মুনুকণ আহাচোন। কি হ'ল মা? এইটো ৰিংকি আহিলে নহয়, তাক লৈ পিনি খেলগে যোৱা। আমি গৈ আছোঁ। ৰিংকি আহা, আমি লুকা ভাকু খেলোঁগে। পিছে বিমলা বাইদেউ আমি কিন্তু আপোনাক গানৰ কথা আলোচনা কৰি আহিছোঁ। গান গাব লাগিব এটা। হ'ব বাৰু, গাই আছোঁ। ফুল ফুলিছে বসন্তত, তুমি জন্মনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত। ফুল ফুলিছে বসন্তত, তুমি জন্মনি বহাগৰ, প্ৰতিটো বহাগতে। বাহ বিমলা বাইদেউ, আপুনি যে কি গান গায়, ইমান মনটো ভাল লাগি যায়। হয় দে বিমলা বাইদেউ, আপোনাৰ মাতটো বৰ শুৱলা। হয় দে বিমলা বাইদেউ, আপোনাৰ মাতটো শুনিলে মনটো ভাল লাগি যায়। ইমান প্ৰশংসা কৰিব নালাগে, মই কি ভাল গান গাওঁ। নহয়, আপুনি বহুত ভাল গান গায়। পিছে পিকনিকৰ কথা কি ভাবিছে? যাম নে নাযাওঁ? কিয় নাযাম আকৌ, যাম এইবাৰো। কিন্তু এই বৰুৱা ল'ৰাকেইটাক নামাতো আকৌ দেই। সিহঁতক কোনে মাতিব? সিহঁতে সিবাৰ মোক কি কৈছে জানেনে? কি কৈছেনো আপোনাক? মোক সিহঁতে কৈছে কি, খালগুলি বাইদেউ আপুনি দেখোন খীৰাই গৈছে, নাখায় নেকি ভাত? মই খাওঁ নে নাখাওঁ সিহঁতৰ কি লাগে? আপোনাকতো একো ডাঙৰ কথা কোৱাই নাই, মোক কি কৈছে জানেনে? কৈছে বোলে বিমলা বাইদেউ আপুনি কি খায়নো ঘৰত, মিচুবাকে গিৰি থৈ দিয়ে নে? ইমান শকত হৈছে গোটেই দিন। মই যি খাওঁ, মই শকত হ'লে খিনাওঁ, সিহঁতৰ কি লাগে? সিহঁতৰ কি লাগে? আৰু মোক সিদিনাখন কি কৈছে জানেনে? কৈছে বোলে হৈকেনে বাইদেউ আপুনি বোলে ঘৰত খাব নাপায় বোলে, তাৰ কাৰণে ইয়াত আহি পিনি খাই আছে। মই ঘৰত খাব পাওঁ নে নাখাওঁ, আৰু ইয়াত মই কি এনেই খাইছোঁ নেকি? মই পইচা দিয়ে খাইছোঁ। ইমান বেয়াকৈ কৈছে নে আপোনাক? মই কি খাব নাপাওঁ নেকি ঘৰত? আপোনাৰটো বাদ দিয়ক, মোৰতো শুনক। মোক কৈছে কি, বৰা বাইদেউ আপুনি যিমান চিঞৰে আপোনাতছে বেছি আপোনাৰ ল'ৰা ছোৱালীগিলাই চিঞৰে। সৰু ছোৱালী সি নিচিঞৰিব নেকি? সি পাৰ্টি খাব গৈছে, তাতে চিঞৰিবই। এতিয়া সেইবোৰ কথা বাদ দিয়া, সিহঁতক নকওঁ আৰু, কিন্তু এতিয়া পিকনিকৰ কথা পাতোঁ। তেনেহ'লে আমি পৰহি দিনা যাওঁ নেকি, কাৰণ কাইলৈতো
বুলি কয় তৈয়াৰী কৰোঁতে যাবগৈ বৰা বাইদেৱে দেখোঁ আধা হিন্দী কৈছে আধা ওলাই গ'ল আকৌ পাহৰি গৈছিলোঁ হ'ব তেনেহ'লে আমি পৰহি দিনাই যাম হ'ব মোৰ মাথাত বুদ্ধি খেলাইছে আমি প্ৰত্যেকবাৰ দেখোঁ গান নবজাওঁ এইবাৰ গান বজাওঁ নেকি হ'ব বিমলা বাইদেউ আপুনি চুনুখনক কৰিবচোন সিয়ে গানটো বজাব মানে গান বজালে মই ধিংটাক নাচিম আৰে মই পাহৰি থাকিলোঁ আপোনালোক কেতিয়া আহিছে মই এতিয়ালৈ চাহে দিয়া নাই মই চাহ বনাওঁগৈ ৰ'ব ফুলেশ্বৰী বাইদেউ আমি এইবাৰ ডিজেৰ লগত মাইকো লৈ যাম এই বিমলা বাইদেউক গান গাব দিম আৰে এই কথাটো মোৰ মাথাত অহাই নাছিলে দেখোন মাইকো লৈ যাম আহক চাহ খাবলৈ আহক ব'লা চাহ খাব মাতিছে মই বজাৰৰ পৰা এইবোৰ আনি দিছোঁ এতিয়া মোকে খাব নিদিয়ে যি হওক আজি বিমলাই ক'ব পাহৰি থাকিলে দেখোঁ আজি ময়ে কওঁ আৰু ভুল হ'লে ক্ষমা কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক বেল আইকনটো টিপি দিয়ক যাতে আমাৰ ভিডিঅ'বোৰ আপুনি চবতছে আগত চাব পাৰে আৰু আমাৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক ধন্যবাদ